ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথে হওক অথবা গড়কাপ্তানি পথে সকলো পথ মেৰামতিৰ কাম চলিছে পূৰ্ণ গতিত কিন্তু এই মেৰামতিত চলিছে বিসংগতি এমাহৰ ভিতৰতে এৰাইছে নৱনিৰ্মিত পথ নিৰ্মাণৰ এমাহ নহওঁতেই চকলা এৰাইছে এই পথটো ৩৬তম ৰাষ্ট্ৰীয় ঘাইপথ এইটো পথটোৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত চলিছে চৰম লুণ্ঠনৰাজ কাৰ্বি আংলঙৰ লাংহিনৰ পৰা বকলিয়াঘাটলৈ ২০ কিলোমিটাৰ পথ মেৰামতিৰ নামত ধাৰ্য ৮ কোটি পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত চলিছে কেৱল লুণ্ঠন যাৰ পৰিণতি এয়া ঠিকাদাৰ নিৰ্মাণ কোম্পানীৰ বিৰুদ্ধে কৰক এইসকল জনতা কৰিব লাগিছিল সেইমতে কামখিনি ঠিকমতে কৰা নাই এইটো লুণ্ঠন আছে তেওঁলোকে কৰিছে আৰু যিমতে কামটো মেৰামতি কৰিব লাগিছিল কৰা নাই আৰু ওপৰতে এটা দি পেলাই আৰু বহুত দূৰতে এই কামটো কৰি পেলাই আনি পেলাই ইয়াত দিছেহি ইয়াৰ ফলত কোনো ইয়াৰ যি ধৰণে আধুনিক প্ৰযুক্তিৰে যি ধৰণে মেৰামতি হ'ব লাগিছিল সেইমতে কামটো কৰা নাই তাৰমানে অগাধ দুৰ্নীতি হৈছে যে সৰ্বানন্দ সোণোৱালে যিমানেই জিৰ' টলাৰেঞ্চ শূন্য সহনশীলতা যিয়ে নকওক এইটো এটা একদম অগাধ দুৰ্নীতি হোৱা নিচিনা দেখা গৈছে ইফালে নগাঁও কঠীয়াতলী কছাৰী গাঁৱৰ পথ নিৰ্মাণত ব্যাপক